হেল্ল' ফ্ৰেণ্ডছ, সকলোৰে খবৰ ভালনে? আৰু মোৰো ভাল। আৰু আজি বনাব লৈছোঁ ব্ৰইলাৰৰ এটা ধুনীয়াকৈ চিম্পল ষ্টাইলৰ অকণমান জুলীয়া টাইপ আঞ্জা এখন বনাম। আৰু যিহেতু বেছি নবনাওঁ তো এখনেই বনাম, আৰু অকণমান জুলীয়া জলকীয়া টাইপো বনাম, যিহেতু জ্বালা খাই ভাল লাগিব। তো আৰু একদম কম পৰিমাণৰ মছলা তেল ব্যৱহাৰ কৰিম। তো তাৰ কাৰণে ধুনীয়াকৈ প্ৰথমত কেৰাহীত অকণমান তেল গৰম হ'বলৈ দি দিছোঁ, বেছি পৰিমাণত নিদিওঁ, অকণমান দিছোঁ। আৰু পিঁয়াজ দুটা দিছোঁ মিডিয়াম চাইজৰ, যিহেতু বেছি পিঁয়াজ ব্যৱহাৰ নকৰোঁ। তো ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'ম, আৰু পিঁয়াজখিনি ধুনীয়াকৈ বাদামী এটা টেক্সাৰ অহালৈকে এইখিনি ভাজি ল'ম। বাদামী টাইপৰ এটা কালাৰ আহিলে তাতে ধুনীয়াকৈ চিকেনখিনি দি দিম। আৰু চিকেনখিনি অকণমান ভাজি লৈ ধুনীয়াকৈ অকণমান টাইম ভাজি ল'ম। তাৰপিছত 3 মিনিটমান ভজাৰ পিছত আৰু ধুনীয়াকৈ পানীখিনি ওলাব ষ্টাৰ্ট কৰিব ব্ৰইলাৰৰ। তো ধুনীয়াকৈ পানীখিনি শুকাবৰ কাৰণে দি দিম। আৰু আপুনি লৰাই থাকিব 5-6 মিনিট, তেতিয়া ধুনীয়াকৈ আৰু লৰাই থৈ দিব। তাৰপাছতে পানীখিনি শুকোৱাৰ পিছত এটা ধুনীয়া কালাৰ আহিব, দেখিছেনে? কালাৰটো কি ধুনীয়া আহিছে, ৰেড তো সেনেকুৱা কালাৰটো লাগিব আমাক। তো ধুনীয়াকৈ কালাৰটো আহি গৈছে, তো ৰেড। তো তাৰপাছত সেইখিনি লৰাই, মই যিহেতু আলু মই চিকেন একদম আলু ৰোৱা, তো 3টা ধুনীয়াকৈ আলু কাটি দি দিছোঁ তাতে। আলুখিনি ধুনীয়াকৈ লৰাই ল'ম। আৰু চিকেনটো দেখিছেনে, কালাৰটো ইমান ধুনীয়া আহিছে মছলা নিদিওঁতে। তাৰপাছত ধুনীয়াকৈ আলুখিনি ভাজি লৈ 3 মিনিটমান পাছত তাতে নিমখ আৰু হালধি দি দিম। নিমখ আৰু হালধি দি সেইখিনি ভাজি ল'ম মই 5-6 মিনিটমান ভাজি ল'ম। আৰু যিহেতু মই ভাবিছোঁ যে অকণমান জ্বলা টাইপৰ বনাম চিকেনখিনি, তো তাৰ কাৰণে মই আদা নহৰু আৰু তাতে ধুনীয়াকৈ 3টামান শুকান জলকীয়া আৰু জালুক দি দিছোঁ, 4-5টামান। অকণমান জলকীয়া টাইপ হ'লে ভাল লাগে, যিহেতু মোৰ চৰ্দি হৈ আছে। তো অকণমান জলকীয়া টাইপৰ বনাম। তো ধুনীয়াকৈ প্ৰথমতে সেইখিনি আদা নহৰু পেষ্টখিনি দি দিলে ধুনীয়াকৈ ধুনীয়াকৈ সেইখিনি লৰাই দিম অকণমান টাইম। আৰু লৰাই দিয়াৰ পাছতে তাতে অলপমান পাছতে আপোনালোকে দি দিব আপোনালোকে যি মছলা ব্যৱহাৰ কৰে। মই যিহেতু একদম কম পৰিমাণৰ মছলা ব্যৱহাৰ কৰিছোঁ, তো তাৰ কাৰণে মই অকণমান গৰম মছলা আৰু অকণমান জিৰা আৰু অকণমান স্লাইড ধনিয়া গুড়া দিছোঁ, বেছি নাই দিয়া। আৰু সেইখিনি ভিডিঅ'টো মোৰ ডিলেট হৈ গ'ল, তো একদম মছলা দিয়া ভিডিঅ'খিনি কৰিব নাপালোঁ। তো ধুনীয়াকৈ তাৰপাছত মই দুটা বিলাহী কাটি থৈছিলোঁ, বিলাহীখিনিও তাতে ধুনীয়াকৈ দি দিলোঁ। আৰু মছলা ব্যৱহাৰ নকৰিলেও, দেখিছেনে কালাৰটো ইমান ধুনীয়া আহিছে চিকেনৰ, একদম খাওঁ লাগিছে দেই। এতিয়া মই ভিডিঅ'টো এডিট কৰি থাকোঁতে মোৰ একদম খাব মন হৈছে, বহুত টেষ্টি হৈছিলে বাৰু। তাৰপিছত তাতে ধুনীয়াকৈ অকণমান পানী দি দিম, আৰু পানীখিনি দি অকণমান লৰাই দিম। আৰু অকণমান উতল অহাৰ পিছতে ধুনীয়াকৈ আপোনালোকে সৰুকৈ আলুখিনি একদম ভাঙি দিব। আৰু হোৱাৰ সময়ত তাতে অকণমান মিট মছলা আৰু অকণমান গৰম মছলা দি দিব। আৰু আমাৰ চিকেন একদম ৰেডি হৈ গ'ল। অকণমান লৰাই দিয়াৰ পাছতে আৰু সেইখিনি দি অকণমান পানী খাব দিব। যিমান কৰি মই যিহেতু ইমানো পানী অকণমান গোটা টাইপ কৰিম। তো এনেকৈ মোৰ টেক্সাৰ ৰেডি হৈ গ'ল। মোৰ ইপিনে চিকেন ৰেডি পূৰা। আৰু এতিয়া মই গেছটো নমাই দিম আৰু খাই চাব কেনেকুৱা লাগে।